মোৰ মৰমৰ অসমবাসী সকলোকে নমস্কাৰ জনাইছোঁ। মই এতিয়া আছোঁ এখন বিশাল চাহ বাগানত আছোঁ। চাহ বাগানখন গৈ কিনে আমাৰ কি প্ৰব্লেম হ'ল, গতিকে সকলোবোৰ দেখা পাব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল দেখিছেনে, চাহ বাগানখন পালোঁ। ইয়াতে চাহ উঠাই আছে, দেখাই আছোঁ মই। চাহ উঠাই নাই, আচলতে ফটো মাৰি আছে। মই ভাবিলোঁ চাহেই উঠাই আছে নেকি। দেখিছেনে, অকলে ফটো মাৰি আছে। চাহ বাগানখন পালোঁ। বন্ধুসকল চাহ বাগানখনৰ ভিতৰত সোমাই আহিছোঁ, দেখিছেনে। চাহ বাগানৰ ভিতৰত সোমাই আহিছোঁ। চাওকচোন কি সুন্দৰ পৰিৱেশ এটা চাহ বাগানৰ, দেখিছেনে। এইবিলাক চাহ কাটা হৈছে, এইবিলাক ইয়াতে আৰু ৰুব ন, ইয়াতে আৰু ৰুব হ'ব। চাহ বাগানৰ ভিতৰত সোমাইছোঁ এতিয়া, দেখিছেনে কি ধুনীয়া এটা পৰিৱেশ। চাওক যাবা, দেখিছেনে সুন্দৰ এটা লোকেশ্যন। কেনেকুৱা লাগিছে জনাব। কৰি দিয়াচোন, দেখিছেনে। মই চাহ বাগানখন আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। গোটেইখিনি নামি লৈছোঁ গাড়ীৰ পৰা, বাইকৰ পৰা নামি লৈছোঁ, দেখিছেনে। চাওক এতিয়া চাহ বাগানৰ এই চাহপাত নিচিঙো বাৰু চাহপাত, দেখিছেনে। দেখিছেনে দেখিছেনে কিমান ধুনীয়া লাগিছে, দেখিছেনে বন্ধুসকল। চাওক এতিয়া চাহ বাগানৰ মাজে মাজে কি ধুনীয়া এটা পৰিৱেশ, চাওকচোন। ভিতৰৰ পিনে অকণমান গৈ আছোঁ, সোমাই গৈ আছোঁ, দেখিছেনে। গৈ আছোঁ, দেখিছেনে। একোতো নকয় কোনেও, নাজানো আৰু কোনোবা কিবা ক'বও পাৰে, নাজানো। একো কোৱা নাই কিন্তু এতিয়ালৈকে আমাক কোনেও, দেখিছেনে। চাওক পুৰা চাহ বাগানৰ মানে মোৰ ভিতৰলৈ আহিছোঁ, দেখিছেনে কিমান ভিতৰত সোমাই আহিছোঁ মই। চাওকচোন কি ধুনীয়া লাগিছে, দেখিছেনে। আচলতে মই বহুত ভিতৰলৈ সোমাই আহিছোঁ, ইমান আৰু নাযাওঁ বাৰু। চাহ বাগানখনত ঠেক কৰিব নোৱাৰিম, দেখিছেনে মই কিমান দূৰলৈকে আহিছোঁ। এই ৰাস্তা দেখিছেনে, ই ৰিক্সাখন দেখিছেনে। গতিকে আপোনালোকক জনাব কেনেকুৱা লাগিছে। মানে চকুত মানে পোকাবিলাক আহি আছেতো, এইবিলাক পোক, বাপৰে বাপ, পোকবিলাক আহি আছে। সেইটো কাৰণে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব, আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। আপোনালোকে স্কিপ নকৰিব প্লিজ। আপোনালোকৰ মৰম আশীৰ্বাদ পালে আগলৈ আৰু ধুনীয়া ধুনীয়া বস্তু দেখাবৰ কাৰণে চেষ্টা কৰিম। বগৰী গাছ দেখিছেনে, বগৰী আচলতে বগৰী পকা নাই, পকিলে খালোঁ হয়। ধুনীয়াৰ মানে পোক, আৰু ইয়াতে মানে বহুত পোক হয়। অকল আমি এতিয়া বৰ্তমান চাহ বাগানৰ একদম ভিতৰত আছোঁ, চাহ বাগানৰ মাজত আছোঁ। চাহ বাগানৰ ৰাস্তাৰে গৈ আছোঁ আমি, দেখিছেনে। চাহ বাগানৰ ৰাস্তাৰে গৈ আছোঁ। এই হোৱা দেখিছেনে, ভূটান পাহাৰ দেখিবলৈ পোৱা যায় ইয়াৰ পৰা। এতিয়া বৰ্তমান চাহ বাগানৰ মাজৰ ৰাস্তাৰে গৈ আছোঁ আমি, একদম চাহ বাগানৰ মাজত আছোঁ, দেখিছেনে। দেখিছেনে চাহ বাগানৰ মাজত আছোঁ, দেখিছেনে বন্ধুসকল। হাৰিয়াৰে হাৰিয়াৰে চাইকে বাগানে, দেখিছেনে কি ধুনীয়া লাগে। একদম চাহ বাগানৰ মাজত, দেখিছেনে চাহ বাগানৰ একদম মাজত আছোঁ বৰ্তমান। চাহ বাগানৰ মাজত ৰাস্তা দেখিছেনে নাই, একদম চাহ বাগানৰ ভিতৰত আছোঁ, একদম মাজেৰে আহি আছোঁ। এইটো চাইডে বোলা। আচলতে আমাৰ ৰাস্তাটো হেৰাই গৈছে, চাওচোন কি হয়। মন আছিলোঁ আজি, বহুত ভাল লাগিল। একদম বহুত ডাঙৰ হয় এইখন, মানসৰ এইখন চাহ বাগানখন বহুত ডাঙৰ হয়। গতিকে কিমান ভিতৰত সোমাইছোঁ আমি নিজে নাজানো, যাই পোৱা নাই, ৰাস্তা ওলাব পৰা নাই। চ' গৈ আছোঁ একদম গৈ আছোঁ। আগত দেখিছেনে চাহ বাগানত পানী দি আছে, দেখিছেনে। এই চাওক আপোনালোকক দেখাই আছোঁ মই, চাহ বাগানত পানী দি আছে, দেখাই আছোঁ। এই হোৱা দেখিছেনে, গৈ আছোঁ তালৈকে।
দেখিছেনে কিমান ভিতৰত সোমাই আহিছোঁ, কিমান কেইটা ৰাস্তা আছে হিচাপ নাই, দেখিছেনে কিমান কেইটা ৰাস্তা আছে মানে হিচাপে নাই। দেখিছেনে চাহ বাগানত পানী দি আছে, দেখিছে চাহ বাগানত কেনেকৈ পানী দি আছে। অলপ চলপ দিয়াচোন, ৰখাই দিয়া ইয়াতে, ৰখাই দিয়া আপোনালোকক দেখাব চেষ্টা কৰিম চাহ বাগানত কেনেকৈ পানী দি আছে। চাওক, জুম কৰি আছোঁ, দেখিছেনে কেনেকুৱা পানী দি আছে। চাহপাতকেইটা উঠাই লৈ যাওঁ নেকি, ঘৰত যাই চাহ বনাই খাম। বন্ধুসকল কেনেকুৱা লাগিছে চাহ বাগানৰ পৰিৱেশটো আপোনালোকে জনাব। দেখিছেনে চ' কিমান মানে ভিতৰত আছোঁ আমি নিজে নাজানো। মেইন ৰাস্তাটো আচলতে ওলাবই পৰা নাই। চাওচোন যাই থাকোঁ, পানী দি আছে। এইবিলাক পাইপ দেখিছেনে, এইবিলাক পাইপেৰে পানী দি আছে। আৰু যাম কেনেকৈ চাহ, দেখিছেনে এইবিলাক পাইপ দি আছে, যাম কেনেকৈ, এইবিলাক পাইপেৰে পানী দি আছে। কেনেকৈ যাম, এইটো উঠাব পাৰিম না? দেখিছেনে একদম পানী দি আছে, এইবিলাক পাইপেৰে পানী দি আছে। বাপৰে কিমান লম্বা, একদম কিমান লম্বা, দেখিছেনে এইবিলাক পাইপেৰে পানী দি আছে। দেখিছেনে উঠাই দিওঁ না? তেখেতসকলে দেখাই দিছে যে এইটো চাইডেদি ৰাস্তা আছে, এইটো চাইডেদি যাব পাৰিম। গতিকে বলকচোন আমি ইয়াৰ পৰা ওলাই যাব পাৰোঁ। ঠিক আছে, আমাক মানে যাব দিয়া নাই পানীটোৱে। সেইটো চাইডে গ'লে আমি গুচি যাম। তুমি একদম পূৰা হেৰি কৰি লোৱা, সেইটো চাইডে গ'লে গৈছে বলা নহ'লে জিকাই দিব। দেখিছে বন্ধুসকল কেনেকুৱা লাগিছে বাৰু জনাব। দেখিছেনে একদম দেখাবৰ চেষ্টা কৰিলোঁ। এতিয়া আমি আহি গ'লোঁ, ৰাস্তাটো এইটোৱে হয়, মানে এইটোৱে ওলাব লাগিব আমি মেইন ৰাস্তাটো। মেইন ৰোড এই চাইডেৰে আছে, মেইন ৰোড। ছোৱালীবিলাকে একদম কি কৰি আছে ইয়াতে, পিকনিক খাই আছে যেন পাইছোঁ। নাই এনেই এক্সাৰচাইজ। কি কৰি আছে ইয়াতে, চ' আমি পিকনিক খাই আছে যেন পাইছোঁ। গতিকে আমি ৰাস্তাটো মানে পাহৰি গৈছোঁ, সেইটো কাৰণে মানে চিষ্টাৰসকলক সুধিলোঁ ৰাস্তাটো মানে কোন চাইডে যাম। ফাইনেলি ৰাস্তাটো পাই গ'লোঁ। দেখিছেনে বহুত সময় মানে ঘূৰি ৰাস্তাটো পাই গ'লোঁ। এতিয়া আমি ৰাস্তাটো পাই গ'লোঁ, টেনশ্যন নাই, ৰাস্তা পাই গ'লোঁ। এতিয়া এটা কণমানি এটা আহিছে, চাওঁ কি হয়। কণমানি নহয়, কণমানি বুলি ভাবিছিলোঁ, কিন্তু কণমানি নহয়। বন্ধুসকল ফাইনেলি আমি হেৰাই গৈছিলোঁ বাগানৰ ভিতৰত, কিন্তু এতিয়া আমি ৰাস্তা পাই গ'লোঁ। বন্ধুসকল ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, সমাপ্ত কৰিম। চাব, এইখন গেট পালোঁ আল্টিমেটলি। ৰাস্তাটো হয়নে নহয়, এইটো হয়নে ৰাস্তাটো হয়নে নহয় নাজানো ভাই। হয় ৰাস্তাটো হয়। ফাইনেলি আমি ৰাস্তাটো পাই গ'লোঁ। মোৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মানিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।